যায় বান্দৰলৈকে ফোন এটা কৰোঁ বান্দৰ আচ্ছা এইটো বান্দৰ কি কৰিছ এই আছোঁ ঘৰতে কিনো কৰিবি আৰু কৰিবলৈতো একো নায়েই কৰিলা এইবাৰ বিহুটো কিবা এটা কৰিব লাগিছিল নহয় দেখা নাই দেশত কি চিটুৱেশ্যন চলি আছে দৰৱ আনিব যাওঁতে টিকাকৰণ হৈছে আৰু তই আকৌ বিহু উপনাৰ কথা কৈছ তথাপিও কিবা এটা কৰিব পৰা ভাল আছিলে তোৰ দ্বাৰা নহ'ব বুজিছ নিৰহ ৰ ফাইনেন্সলৈ ফোন এটা লগাওঁ ৰ লাইনত ৰ এটা হেল্ল' কোন আছে মই ভেক্সৰ মোৰ জিঅ' নাম্বাৰ ছেভ নাই নেকি তোৰ অঁ নাই নহয় হেৰি মোৰতো হোৱাটছএপ নম্বৰতে আছে কচোন অঁ মুন্না সেইটো ভেক্সা বিহু মৰাৰ কথা ক'বলৈ ফোন কৰিছিলে অঁ বান্দৰ তোৰ লাইন আছে নেকি অঁ বিহুটো পাৰিব এই প্ৰব্লেমটো একো নাই মানুহ গোট খালে পুলিচে বেটাব নহয় এনেকৈ ফোনত ভাল নালাগে বুজিছ এটা কাম কৰ এই ধুন্দৰ ঘৰৰ পিছফালে পথাৰখন যে তালৈকে আহ অঁ ঠিক আছে পাৰিব সেই কাম এটা মই উঠিছে মাত্ৰ গৈ আছোঁ তালৈকে ৰ অকণমান টাইম লাগিব হ'ব তহঁতি সোনকালে ওলাই আছোন বাৰু আহিলে ইমানে কি কৈছিলে ল'ৰা এনেই চাপ খাই আইতাই সৰু ৰুটি এটা বনাই দিলে চাগে তই পকৰি ক'তো ৰাতিপুৱা ফোন কৰিছিলোঁ চুইচটো অফ তই কৈছিছোন এবাৰ সি বোলে কালি মোবাইলত চাৰ্জ দিবই পাহৰিলি হ'ব দে কওঁ ঐ ৰুদ্ৰ ক'লা অঁ গোটেইখিনি আছোঁ যাওঁ যাওঁ ব'ল পিছফালে যাওঁ ব'ল অঁ লৈ আহিছোঁ ৰ'বা যা লৈ যা সোনকালে যা এই ফোন ধৰ আমি কামো কৰি দিয়ক ইম্পৰ্টেণ্ট কাম এটা কৰি আছোঁ এনেই ইম্পৰ্টেণ্ট আৰু সেইটো হ'ব বাৰু এই বিহুমান ধুন নাই যে ঢোলটো কেলে আমাৰ দেৱজিত দা বিয়াত গৌতম দাই কেলে গেছৰ ওপৰত দি ফালি পেলোৱা নাই জানো তেতিয়া পৰা ঢোল নাই মোৰ ওচৰত বনোৱাই নাই নহয় 500 টকা এটা দিছিলে গৌতম দাই নবনালোঁ থৈ দিলোঁ এই কেলে মাতিছিলি ইয়ে জানিব ইয়ে মাতিছিলে কেলে মাতিছিলে মানে বিকেলে বিহু টাইম নহয় জানো বিহুটো মাৰিব লাগিছিল নহয় এইবাৰ বিহুটো মাৰিব লাগিছিল হয় কিন্তু এতিয়া যিখনে মানে ৰেষ্ট্ৰিকশ্যন লগাইছে বিহুটো মাৰো কেনেকৈ বিহুটো মাৰিব লাগিছিলোঁ কিবা এটা ভাবচোন ভাব কিবা এটা ভাব আইডিয়া কাম এটা কৰি ইয়াতে বিহুটো মাৰোঁ মাৰি পেলাই কেলা পকৰি ইউটিউব চেনেলটো আছেই ন আৰু তাতে দি দিওঁ আইডিয়াটো ফটাফটি দিলি হে এই মাধৰ যা কেমেৰা পৰা যায় লগা মজা কেলা এনেকৈ হ'ব না একচন কেমেৰাটো থৈ গুচি ঐ বসন্ত আহিলে ঐ কুলিয়ে বিনালে ঐ গছে বনে সলালে ঐ আমি অসমীয়া বিহুতে বলি আহো ঐ বিহু বিহু এ লাগিছে গান ঐ মুঠিতে ধৰি লৈ ভাবো মইনা নাঙলৰ অলি নাখাহুনৰ গাৱনি নায়াগুনৰ বলে চপদু পুৰা মাতি তোকে আনিম বুলি ভাবো মইনা বহাগত মাটি খুলি বন্ধ কৰ ঐ মচি দিলে ওখকৈ নমস্কাৰ সমূহ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা এনেকৈ জ্ঞাপন কৰিছোঁ
আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে যদি ভাল পাইছে লাইক কৰক আৰু শ্বেয়াৰ কৰক কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পপটো নবনিব ঘৰত থাকক জীয়াই থাকক চিধা কথা